খুবটাং আহোমসকলৰ পবিত্ৰ উৎসৱ মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা সকলোলৈকে জনালোঁ। আৰু আজি মেডাম মেফিৰ উপলক্ষে আমিও ছোৱালীকেইজনীয়ে মিলি পথাৰতে এটা প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ। দেখিছে ৰাইজ হাতে কামে লাগিয়ে আছে। পিছে ছোৱালী বেছি নাই, ডাঙৰ বুলিবলৈ আমি দুজনীয়ে খানা বনাবৰ কাৰণে এয়া খৰি কঢ়িওৱা হ'ল আৰু আমাৰ এয়া চৌকা ৰেডি হৈ গৈছে। কাম চাম কৰিওঁতে আমি দুজনী গ'লোঁ মাংস আনিবলৈ বুলি। তাৰ পৰা আৰু বজাৰো কৰিলোঁ দুটামান। এয়া পিঁয়াজ আলু কি ক'ত লাগে এইখিনি আনিলোঁ আৰু তেনেকৈ আৰু সেয়া দাই আমাৰ তম্বুটো তৰি দিছে। জুইকা জ্বলাই লৈ লগে ভাগে সকলো বস্তু ৰেডি কৰি মেলি এয়া মই লাহেকৈ খানা বনাবলৈ লাগি গ'লোঁ। প্ৰথমতে মাংস বনাই ল'লোঁ। অৱশ্যে আইটেম বুলিবলৈ বেছি নাই আৰু দুখনেই কৰিলোঁ। লাহেকৈ মাংস বনাই হৈ গৈছে। তাৰপৰা মই আৰু জ্বলা ভাজি বনাবৰ কাৰণে কেৰাহীত পাতি লৈ বনাবলৈ ল'লোঁ। বেছি আইটেম নহ'লেও এনেকৈ খোৱাৰ মজাটোৱে বেলেগ হয়। খানা হয়গৈ মানে এইফালে আৰু ভাগ ধৰি খাই লোৱা হ'ল। পিছে আজি আমাৰ ইয়াত গাহৰিহে এলাও নাই। আমাৰ মেইন মানুহ খাউন বাইদেউ আছে নহয়। কি নহওক সকলোৱে মিলিজুলি এসাঁজ খালোঁ।